हेलो गाइज वेलकम बैक टू माय चैनल गाइज बर्तमान मैं गई आसो गुवाहाटी कलाक्षेत्रत और तक माने आज पूरा धमाका मेला चलि आछे तो भाविছো আপোনালোকক লগত লৈ যাও तो বলক আৰু ভিডিওটো আৰম্ভ কৰো। तो गाइज ইয়াতে গুৱাহাটীত তো মই আৰু মেজু দাদা আছো বৰ্তমান। তো দাদা তো দোকানত গৈছে তো মই এতিয়া অকলে যাব লাগিব। তো অকলে কথাৰে আপোনালোক তো মোৰ লগত আছেই অলৰেডি। তো বলক গাইজ এখন হৈছে কলাক্ষেত্ৰৰ মেইন গেট আৰু অলপ আগত আৰু এখন গেট আছে তাতে মেলা চলি আছে তো তাত যাব লাগিব তো বলক। অল ৰাইট গাইজ ফাইনেলি আহি পালোঁ আৰু আজিৰ ব্লগটো মানে পুৰা ধামাকা হ'ব সেইকাৰণে সম্পূৰ্ণ চাই থাকক। যেতিয়াতো ইমান ভাল লগা নাই দিনত মানে ৰাতি আপোনালোকক দেখাম ৰাতি মানে পুৰা ধামাকা হ'ব মানে পুৰা ভাল লাগিব। চাওক আপোনালোকে ইফালে মানে পুৰা লাইটিং এইবিলাক মানে সব ৰাতি জ্বলাই দিয়া হ'ব আৰু পুৰা ভাল লাগিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। গাইজ প্ৰথমতে মই মানে ইয়াত অহাৰ আগতে এনেকুৱা লাগিছে যে ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম মানে কনফিডেন্সটো কম আছিল। এতিয়া মানে ফুল কনফিডেন্স হৈ গ'ল কাৰণ চবে ভিডিঅ' কৰি আছে চবে ফটোশ্বুট কৰি আছে। पूरा कैमेरा लै फोटोशूट करी आसे और इफाले पूरा माने सबे फोटोशूट भिडिओ माने ये सब माने फोटोत और भिडिओत व्यस्त हो आसे। मैं तो फोटोशूट करिब नोवारिम तथापिও माने आपनालोকক जे देखाइ आसो याते माने मोर मनत एटा शांति लागि आसे। गाइस ভিডিওটো সম্পূৰ্ণ চাব কাৰণ ৰাতি মানে পুৰা ধামাকা হ'ব। চাওক গাইস কিমান ভাল লাগি আছে তো মই এতিয়া এখনৰ ভিতৰত সোমাই আপোনালোকক ভালকে দেখাম। গাইস চাওক তো এতিয়া মানে এই ৰুম বিলাক পুৰা সজোৱা হৈ আছে মানে ইফাৰে আলু আছে চাওক। আপোনালোকক মানে মোৰ দিনত একো দেখুৱাবলৈ মন যোৱা নাই কাৰণ ৰাতি মানে ইমান ধুনীয়া লাগিব সব লাইটিং জ্বলাই দিয়া হ'ব। তো ৰাতি আপোনালোকক দেখুৱাম মানে দিনত বেছি একো নেদেখাওঁ ৰাতি দেখাম সব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ইফালে মানে পুৰা হাৱা ওলাই আছে চাওক মই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হাৱা মাৰি আছে মানে পুৰা চুলি লৈ যাব এনেকুৱা লাগিছে। মইতো আপোনালোকক মানে ৰাতি পুৰা ধুনীয়াকৈ দেখাম। তো বহুতে এনেকুৱা হয়তো ৱেইট কৰি আছে গুৱাহাটীৰ নিচিনা জেগাত মানে পুৰা ধামাকা এখন মেলা দেখিবলৈ। তো আপোনালোকক এটা অনুৰোধ কৰিছোঁ যাতে মোৰ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ে। আৰে ইয়াতে দেখোন ইমান ভিৰ কৰি আছে মানুহে পুৰা কেমেৰা লৈ। তো বলক চাই আহোঁ ইয়াত কি হৈছে। ৱাও গাইছ চাওক ইয়াতে এজন মানুহ আহিছে আৰু তেওঁৰ মুখৰ পৰা এষাৰ মাত তেওঁলোকৰ নিউজ লাইভত দিবলৈ মানে কেনেকুৱা কেমেৰা লৈ ভিৰ কৰি আছে চাওক। তো এতিয়া বলক আমিও তেখেতৰ মুখৰ পৰা অলপ মাত শুনো কি কয় তেখেতে। I have already said that there are unfortunately certain organizations and certain ideology which consider that violence can be used legitimately to achieve their political goals. Now, aware of this and government need to take firm action against such people. গাইছ চাওক পুৰা কাজিয়া লগাই দিছে মানে তেখেতৰ এষাৰ মাত তেওঁলোকৰ কেমেৰাত উঠাবলৈ। I'm fine for I have to go to it. Do you think that PFI should be banned? To ban the PFI? Just a minute. My request is these people are doing only their duty and I'm addressing you. So don't lose scope. Do you think PFI should be banned? I'm as you know, I am in a position where certain proprieties have to be respected. I should not, as governor, demand anything. Otherwise, I have already told you, I strongly condemn not only whatever has happened yesterday, but I condemn anybody and any organization or any ideology which I have already told you those who consider use of violence as legitimate, they need to rethink.
there is no room in any democracy, not just India, in any civilized society, there is no room for people who try to resort to violent methods to achieve their goals. এতিয়া হয়তো আপোনালোকে ভাবি আছে বোলে তেখেত কোন হয়, তেখেতৰ কাৰণে যে ইমান মানুহে কাজিয়া কৰি আছে তেখেতৰ এষাৰ মাত শুনিবলৈ। তো এখেত হৈছে মানে কেৰালাৰ গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল, আৰু তেখেতৰ নাম হৈছে আৰিফ মহম্মদ খান। মই যে ইয়াতে মানে ইমান ৰিপৰ্টাৰসকলৰ মাজতো মই ভিডিঅ' কৰিব পাৰিছোঁ, মানে মোৰ কেনেকুৱা লাগিছে মই মানে ভবাও নাই। পূৰা মানুহে দেখিছেতো আপোনালোকে মানে পূৰা কাজিয়া লগাই দিছে, মানে কোনে কাৰ কেমেৰাটো আগত যাব। ইয়াতে মানে আজি 2-3 দিনৰ পৰা মানে মেলা চলি আছে, তো আজি লাষ্ট দিন কেনেকুৱা হ'ব আপোনালোকেতো গম পাইছে। আৰু চাওক ইয়াতে লিখা আছে লোকমন্থন 2022। ভিতৰত কি আছে চাই আহোঁ। ইয়াতেতো আৰু ধুনীয়া লাগিছে চাওক, পুৰা লাইটিং চাইটিং কেনেকুৱা লাগিছে চাওক, আৰু ৰাতি কেনেকুৱা লাগিছে গম পাইছেতো। ফটোশ্বুট চলি আছে। গাইজ মই ইয়াতে ওপৰত যোৱাৰ চেষ্টা কৰি আছোঁ, বলক। মই মানে ইয়াতে অকলে আহি মানে এতিয়া আফচোচ লাগি আছে যে ইমান ধুনীয়া এখন ঠাইত আহি যে এখনো ফটোশ্বুট কৰিব পৰা নাই। মানে কি আপোনালোকেতো গম পাইছে মোৰ ফিলিংছটো এতিয়া কেনেকুৱা হৈছে, তথাপিও মানে মনত এটা ভাল লাগি আছে, কাৰণ আপোনালোক মোৰ লগত আছে আৰু আপোনালোকক দেখাব পাৰিছোঁ। ওপৰৰ পৰা তলফালে চাওক। আৰু গাইজ এই যিবিলাক লাইট দেখা পাইছে আপোনালোকে, এইবিলাক ৰাতি জ্বলাই দিয়া হ'ব, তো কিমান ভাল লাগিব চাওক দুয়োফালে আছে। ইয়াত আহি মানে মোৰ এনেকুৱা লাগিছে যে মানে মই ভাবিব পৰা নাই যে কি দেখি আছোঁ। মই পূৰা ছেভে থাকিব লাগিব, কাৰণ ইয়াতে এজন মানুহৰ মোবাইল চুৰি হৈছে, তো পূৰা মোবাইল বিচাৰি আছে চাওক, মোবাইল বিচাৰি আছে, মোবাইল পোৱা নাই। ইয়াততো বহুত মানুহ, কাৰ মোবাইল কোনে নিব আপোনালোকে দেখা পাইছেতো ইয়াতে কেনেকুৱা ভিৰ, কাৰ হাতৰ পৰা লৈ যাব গমেই নাপাব। যে এইসকলে মোক কেমেৰাটো কৈছে যে অলপ ফটোশ্বুট কৰিব লাগিব, কিন্তু মইতো কেতিয়াও মানে কেমেৰা দি ফটোশ্বুট কৰা নাই। তেওঁলোকে কৈ আছে যে বেটা কেমেৰা দাবাও, কিন্তু মই কোনোদিনো মাৰা নাই, কেনেকুৱা দাবাও। আপোনালোকে এবাৰ মানে এই লাইটিংবিলাক চাওক, এই চব যদি ৰাতি জ্বলাই দিয়া হয় কেনেকুৱা লাগিব এবাৰ মানে অনুভৱটো কৰি লওক। চাওক ইয়াতে মানে পূৰা লাইটিং, ইফালে আৰু আছে চাওক, বৰ্তমান কাম চলি আছে। আজিৰ ব্লগটো অলপ দীঘল হ'ব পাৰে, তথাপিও মানে আপোনালোকে সম্পূৰ্ণ চাওক, কাৰণ এনেকুৱা মেলা আৰু ক'তো নাপাব। ঘৰৰ পৰা ওলাই আহিলোঁ। আজিৰ ব্লগটো মই যিমানেই চাওঁ যেন ব্লগটো শ্বৰ্ট কৰিম, তথাপিও নোৱাৰিম, কাৰণ আপোনালোকক দেখাবলগীয়া বস্তুৰ মানে অভাৱ নাই। সেইকাৰণে ব্লগটো অলপ দীঘল হ'ব, তথাপিও আপোনালোকে সম্পূৰ্ণ চাওক। চাওক ইফালে ভিতৰত সোমাই যাওঁ। ইয়াতে খেল প্ৰতিযোগিতা চলি আছে, মানে যাৰ মন যায় খেলিব পাৰে। আৰু গাইজ এইবিলাক বলেৰোটো সৰু থাকোঁতে আমিও খেলিছিলোঁ, কিন্তু কি খেল আছিল এইটো নাম পাহৰি গৈছোঁ। আপোনাৰ যদি মনত আছে কমেণ্টত কৈ দিয়ক। এতিয়া মানে যিমান আন্ধাৰ হ'বলৈ ধৰিছে ইমান মানে ভাল লাগি আছে চাওক, মানে ইয়াতে অকল লাইটিঙে লাইটিং, কিমান ধুনীয়া ধুনীয়া জেগা এইবিলাক। এই মোবাইলটোৰ কেমেৰা চাওক না, মানে একেবাৰে ক্লিয়াৰ। মই যদি আপোনালোকক মানে পূৰা ভালকৈ দেখাবলৈ লওঁ তেনেহ'লে মোৰ ব্লগটো 1 ঘণ্টাৰ হৈ যাব এনেকুৱা মানে। তথাপিও মানে যিমান সম্ভৱ আপোনালোকক সৰু সৰুকৈ দেখাই আছোঁ। এতিয়া ইয়াতে মানে পূৰা বক্সত গান লগাই দিয়া হৈছে, তো মইতো আপোনালোকক গানবিলাক শুনাব নোৱাৰিম, কাৰণ যদি গানবিলাক মই ভিডিঅ'ত দি দিওঁ তেনেহ'লে মোৰ কপিৰাইট লাগি যাব। চাওক মানে অকল এই লাইটিংকেইটা চাওক। আৰু ইফালে আৰু এখন বজাৰ আছে, মই আপোনালোকক দেখাই আছোঁ।
গাইজ মোৰ মানে এনেকুৱা লাগিছে মানে আপোনালোকক কি দেখাম কি নেদেখাম এনেকুৱা লাগিছে যদি চব দেখাত লাগো তেনেহ'লে মানে মোৰ ব্লগটো 1 ঘণ্টাৰ হৈ যাব মইতো কৈছোঁ কেনেকুৱা মানে ফিল হৈ আছে তথাপিও মানে যিমান সম্ভৱ আপোনালোকক দেখাই আছোঁ তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণ চাওক গাইজ চাওক মই আকৌ এবাৰ ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ तो लेकिन जो है ইয়াতে প্ৰগ্ৰাম মানে গোটেই ৰাতি চলি থাকিব এই বহুতৰ সংস্কৃতি লৈ আমি গৰ্বিত লোকমন্থন অনুষ্ঠিত কৰা হৈছে আমাৰ গাইজ ইয়াতেতো মানে পুৰা গোটেই ৰাতি প্ৰগ্ৰাম চলি থাকিব তো মইতো আপোনালোকক দেখাব নোৱাৰিম এবাৰ আপোনালোকক মানে এই ষ্টেজখন পুৰা ধুনীয়াকৈ এবাৰ দেখাই ল'ম তো তাৰপিছত এইবিলাকে অলপ ঘূৰি ব্লগটো এণ্ডিং কৰি দিম এইফালে হৈছে মানে পুৰা মেইন যিখন কলাক্ষেত্ৰ তো এই গেটেদি সোমাই পুৰা মেইন কলাক্ষেত্ৰখন মই আপোনালোকক আৰু এটা ব্লগত দেখুৱাম লাষ্টত আকৌ এবাৰ মই পুৰা ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ তো চাই লওক গাইজ মইতো আপোনালোকক মানে প্ৰগ্ৰামবিলাক দেখাব নোৱাৰিলোঁ তথাপিও মানে যিমান সম্ভৱ হৈছে আপোনালোকক দেখাইছোঁ তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু গাইজ যদি আপুনি ফেচবুকত দেখি আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত চালেতো মানে ছাবস্ক্ৰাইব কৰিবলৈ বিলকুল নাপাহৰিব তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আৰু দেখা হ'ব নেক্সট ব্লগত বাই বাই